নমস্কাৰ সকলোকে মোৰ পেজটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই নতুনকৈ এটা ব্যৱসায় কৰিব লৈছোঁ। আপোনালোকে মোক সহায় আগবঢ়াব বুলি আশা কৰিছোঁ। মই অলপ গহনা আনিছোঁ, অসমীয়া গহনা। ইমান এইটো কপাৰত হয়, বেছি দাম নহয়, আপোনালোকে ল'ব পাৰিব। আৰু মোৰ নাম্বাৰটো মই দি দিম স্ক্ৰীনত। আপোনালোকে তাত মোক মেছেজ কৰিব, হোৱাটছএপ কৰিব আৰু কাৰোবাক লাগিলে জনাব। প্ৰথমে দেখাইছোঁ এইটো এটা বলমণি মণিমালা ৰেড কালাৰ হয় আৰু ইয়াৰিংযোৰ হৈছে এইযোৰ, দেখিছে ইমান ধুনীয়া লাগিছে। আৰু ইয়াৰ প্ৰাইচটো হ'ব 250। কাৰোবাক লাগিলে জনাব। আৰু এডাল হৈছে এইডাল ফিৰোজা কালাৰৰ ব্লু কালাৰ, দুটা আছে, দুটা কালাৰত আছে এয়া। আৰু ইয়াৰ ইয়াৰিংযোৰ একেই হ'ব, দুটা কালাৰ তেনেকৈ থাকিব একেই। এইটো প্ৰাইচো ছেইম 250। কাৰোবাক লাগিলে কমেণ্টত জনাব। বেছি ষ্টক নাই, অলপ কমকৈ আছে, সেইকাৰণে এটা কালাৰতে এডালেই আছে, তো সোনকালে আপোনালোকে কমেণ্ট কৰিব। আৰু এডাল আছে এডাল ব্লেকত, এই চব ইমান ধুনীয়া লাগিছে। আৰু ইয়াৰ ইয়াৰিংযোৰ তেনেকুৱা একেই ছেইম হ'ব। এয়া আপোনালোকে ভালকৈ দেখিছেনে জনাব, একেই হয় ব্লেকত। ইয়াৰ প্ৰাইচো ছেইম আছে 250। কাৰোবাক লাগিলে জনাব। আৰু এডাল আছে এডাল ব্লু কালাৰ বলমণি মণিমালা, এয়া আছে এটাই আছে। আৰু ইয়াৰ ইয়াৰিংযোৰ এইযোৰে একেই ছেইম। এয়া আপোনালোকে দেখিছেনে জনাব ভালকৈ আৰু কমেণ্টত জনাব। আৰু কাৰোবাক লাগিলে ইয়াৰো প্ৰাইচটো ছেইম 250 হয়। কাৰোবাক লাগিলে স্ক্ৰীনশ্বট মাৰি মোক দি হোৱাটছএপ কৰিব। আৰু এডাল চাওক, এডাল হ'ল লুকাপৰা ৰেড কালাৰত হয়, এই ছিংগুল পিচ আছে। এই দেখিবলৈ ইমান ধুনীয়া দেখিছেনে। এয়া মই ডিঙিত অলপ লগাই দেখাইছোঁ আপোনালোকক, এয়া দেখিছে। এটাৰ চেলাৰ আছে, এয়া আপোনালোকে দীঘল কৰিব পাৰিব। আৰু ইয়াৰ ৰিংযোৰ বিৰাট মৰম লগা, এনেকৈ হেংগিঙত থাকিব। আৰু ইয়াৰ প্ৰাইচ হ'ব 450। আৰু কাৰোবাক লাগিলে জনাব। যদি ওচৰৰে হয় তেতিয়াহ'লে শ্বিপিং, যদি বেলেগলৈ পঠিয়াবলৈ শ্বিপিং চাৰ্জ এক্সট্ৰা হ'ব। আৰু আপোনালোকে যদি পচন্দ হয় তেতিয়াহ'লে কমেণ্টত দিব, মোক হোৱাটছএপ কৰিব। আৰু এডাল দেখাইছোঁ আপোনালোকক। আৰু এডাল আছে বলমণি, ইয়াত খালি 3টা আছে, দেখিছেনে। আগৰ এডালত মানে দেখুৱাখিনিত আপোনাৰ এটা আছে। আৰু ইয়াত ব্লেক আৰু ৰেডৰ হয়। আৰু ইয়াৰ ইয়াৰিংযোৰ এনেকৈ হেংগিঙে থাকিব। এইটো প্ৰাইচ 300 হয়। আপোনালোকক যদি প্ৰয়োজন হৈছে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব। এইটো 3টাৰ কাৰণে এটাৰ দামটো এক্সট্ৰা হৈছে, বেলেগ হৈছে মানে। সেইটো কাৰণে আপোনালোকে নেভাবিব যে এডাল ইমান কম লৈছে, এডাল এইটো 3টা থকাৰ কাৰণে 300 আৰু ইটো থকাৰ কাৰণে 250 হয়, এটা থকাৰ কাৰণে। সেইটো কাৰণে আৰু বেলেগ দেখাইছোঁ, আপোনালোকে পচন্দ হ'লে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপত দিব। আৰু এডাল দেখাইছোঁ, এডাল ব্লু কালাৰত, এয়া দুগদুগী হয়, দেখিছেনে ইমান ধুনীয়া। আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ, অলপ এয়া ভালকৈ ধৰিব পাৰিছেনে জানো। এয়া দেখিছেনে, এনেকৈ সৰু মণিমালাত এনেকৈ বলমণি আকৌ সৰুকৈ মণি দিয়া আছে। আৰু তাৰ চেলো দীঘল হয়। আপোনাৰ ইয়াৰিংযোৰ হ'ব এনেকৈ টপ, ইমান মৰম লগা দেখিছেনে, টপ হ'ব। আৰু ইয়াৰ কাৰোবাক প্ৰয়োজন হ'লে স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব। ইয়াৰ প্ৰাইচ হৈছে 350। আৰু এডাল হৈছে সৰু দুগদুগী, অলপ মাল্টি কালাৰত হ'ব। ইয়াত এনেকৈ চেইন দিয়া আছে গল্ডেনৰ। আৰু ইয়াৰ ইয়াৰিংযোৰ হৈছে আপোনালোকৰ টপত আহিব, এনেকৈ মাল্টি কালাৰত, দেখিছেনে। এইটো সৰু হয়, ইমান ডাঙৰ নহয়। আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 350। এনেকৈ মণি দিয়া থাকিব, মণিমালা নহয়, এনেকৈ দিয়া থাকিব। আৰু কাৰোবাক যদি বেলেগলৈ পঠিয়াব লাগে তেতিয়াহ'লে শ্বিপিং চাৰ্জটো এক্সট্ৰা লাগিব। সকলো গহনাত মই জনাই দিছোঁ আপোনালোকক। আৰু এইডাল চাওকচোন, ষ্টনৰ হয়, ইমান ধুনীয়া মৰম লগা, দেখিছেনে। এইটো পিন্ধিলে বহুত ধুনীয়া লাগে, এনেকৈ থাকিব দীঘল। আৰু ইয়াৰ টাৰ্চালো দীঘল, আপোনালোকে চুটি দীঘল কৰিব পাৰিব এনেকৈ। আৰু ইয়াৰ ইয়াৰিংযোৰ হৈছে আপোনালোকৰ এনেকৈ হেংগিঙত আহিব, ইমান ধুনীয়া লাগিছে, দেখিছেনে। ধৰিব পৰা নাই চাগে, খালি ওচৰৰ পৰা অলপ দেখাই দিছোঁ, দেখিছে।
ইয়াৰ প্ৰাইচ হ'ব আপোনাৰ 500 আৰু কাৰোবাক লাগিলে স্ক্ৰীনশ্বট কৰিব, স্ক্ৰীনশ্বট মাৰি মোক হোৱাটছএপ কৰিব, মই নাম্বাৰটো দি দিম। আৰু গহনা দুডালমান দেখাইছোঁ, গলপতা দুডালমান দেখাইছোঁ। আপোনালোকে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকক ভাল চিলভাৰ বেষ্টৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোক কমেণ্ট কৰিব, ভাল ভাল গহনা আনিম। চিলভাৰ বেষ্টৰ এইখিনি কপাৰ হয়, সেইটো কাৰণে আপোনালোকক জনাই দিছোঁ কপাৰৰ মেটেলটো কেনেকুৱা। আপোনালোকে সকলোৱে জানেই কপাৰটো কেনেকুৱা ধৰণৰ। আৰু চিলভাৰ বেষ্টত লাগে যদি কমেণ্ট কৰিব, মই নতুন নতুন ডিজাইন লৈ আহিম আপোনালোকৰ আগত। তো প্ৰথম এডাল হৈছে আপোনাৰ গলপতা, ৰেড কালাৰত হয়। এডাল দেখিছে, মোৰ ডিঙিটো অলপ শকত যে, সেইটো কাৰণে আপোনালোকৰ কাৰণে ধুনীয়াকৈ এনেকৈ দেখিছে, ওচৰৰ পৰা দেখাই দিছোঁ। আৰু ইয়াৰ ইয়েৰিংযোৰ হ'ব এনেকুৱা, দেখিছে, ভালকৈ দেখিছেনে আপোনালোকে ক'ব। আৰু ইয়াৰ প্ৰাইচ বেছি নহয়, 250 হয়। আৰু এডাল দেখাইছোঁ, এডাল ব্লেকত হয়। এইটো দেখিছেনে, ফুলটো এনেকুৱা শেৱালি ফুলৰ ডিজাইন অলপ। এয়া এইটো আপোনাৰ গলপতাও কৰিব পাৰিব আৰু এনেকৈ পিন্ধিবলৈও পাৰিব। এডাল দেখিছেনে, ইমান ধুনীয়া লাগিছে এয়া। আৰু ইয়াৰ ইয়েৰিংযোৰ হ'ব খালি টপত, এইটো টপত হ'ব। আৰু দেখাই দিছোঁ বাৰু, মই এপাত উলিয়াই দিছোঁ। আৰু এইটো হ'ল ইয়েৰিংযোৰ, দেখিছেনে, ব্লেক হয় এইটো। আপোনালোকে এইটো ল'ব পাৰিব, 350 হয়। আৰু বেলেগলৈ পঠিয়াওঁ ক'লে শ্বিপিং চাৰ্জ এক্সট্ৰা। তো আপোনালোকে মোক আগবঢ়াই নিব বুলি আশা কৰিছোঁ আপোনালোকে। আৰু যাক যাক পচন্দ হৈছে তেওঁলোকে মোক কমেণ্ট কৰিব, মই হোৱাটছএপ কৰিব আৰু স্ক্ৰীনশ্বট মাৰি মোক সেইটো দি দিলে হ'ব, মই লগালগ আপোনালোকক বুকিং কৰি দিম। আৰু এডাল আছে আপোনাৰ, এইটো নীলা ব্লু কালাৰত, দেখিছে ইমান ধুনীয়া লাগিছে এয়া। আৰু ইয়াৰ ইয়েৰিংযোৰ ছেইম হ'ব টপত এইটো। আৰু ইয়াৰ প্ৰাইচো ছেইম 350 হয়। আপোনালোকক মোক কমেণ্ট কৰিব। ইয়াত দেখিছেনে ইমান ধুনীয়া লাগিছে। আপোনালোকক যদি বেলেগলৈ পঠিয়াব লাগে তেতিয়াহ'লে মোক আপোনালোকে এড্ৰেছ দিব আৰু শ্বিপিং চাৰ্জ এক্সট্ৰা। দেখিছে, এইটো 350 হয়। আপোনালোকক লাষ্ট আৰু এডাল দেখাইছোঁ গলপতা, বহুত ধুনীয়া। আপোনালোকে সেইডাল দেখিলে বহুত পচন্দ কৰিব। এটা কালাৰতে আহিছে, দেখাইছোঁ লাষ্ট গহনা। আপোনালোকে মোৰ যদি নেক্সট এটা ভিডিঅ'ত আপোনালোকে ষ্টল দেখিবলৈ পাব। আৰু কাৰোবাৰ প্ৰয়োজন হ'লে জনাব ষ্টল, মই আপোনালোকক এটা ভিডিঅ'ত দেখুৱাম বাৰু। ষ্টলবিলাক বেছি দামৰ নহয়, ষ্টলবিলাক চব আপোনালোকৰ ধুনীয়া মানে ল'ব পৰা প্ৰাইজত থৈছোঁ আৰু ধুনীয়াকৈ। এডাল হ'ল গলপতা, দেখিছেনে, এইটো হ'ল আপোনাৰ লটাছ ডিজাইন। এইটো চব এইটো ব্লু হয় হা, কালাৰটো এইটো ব্লু, এয়া দেখিছেনে। খালি আপোনালোকৰ ব্লেক নিচিনা লাগিছে, কিন্তু ব্লেক নহয়, এইটো ব্লু হয়। আৰু ইয়াত এইফালে এনেকৈ চেইন দিয়া আছে, ধুনীয়াকৈ আপোনালোকে জোখমতে এনেকৈ লগাই ল'ব পাৰিব, ক্লিপ চাইজ অনুপাতে। আৰু মানে বহুত পচন্দ কৰিছে এইডাল মানুহবিলাকে। তো আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ, ওচৰৰ পৰা অলপ দেখাই দিছোঁ এয়া। আপোনাৰ এই প্ৰাইচো বেছি দাম নহয়, 350 হয়। আৰু ইয়াৰ টপ আহিব এনেকৈ ইয়েৰিংযোৰ, ইমান ধুনীয়া দেখিছে, দেখিলেনে। আৰু কাৰোবাক লাগিলে কমেণ্ট কৰিব, মোৰ হোৱাটছএপ নাম্বাৰত আপোনালোকে মেছেজ দিব। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব। নেক্সট ভিডিঅ'ত আৰু আমি বেলেগ আনিবলৈ চেষ্টা কৰিম, আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আজিলৈ ভিডিঅ'টো ইমানেই